টেক অসমৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চাওক, ভেঞ্চাৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ বা শিক্ষা বিভাগৰ লগত জড়িত যিবিলাক ইনফৰমেশ্যন আহে মই আপোনালোকক এই চেনেলটোৰ জৰিয়তে দি গৈ আছোঁ, আগলৈকেও দি গৈ থাকিম। যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। এনে কৰিলে যেতিয়া যিবিলাক ইনফৰমেশ্যন আহে মই আপোনালোকক এই চেনেলটো দিম আৰু আপোনালোকে ইনফৰমেশ্যনবোৰ আগতীয়াকৈ পাব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰাদেশিকৰণৰ পৰা বঞ্চিতসকলৰ কি হ'ব? ইতিমধ্যে চৰকাৰে ঘোষণা কৰা প্ৰাদেশিকৰণৰ সিদ্ধান্ত মতে 2006 চনৰ আগৰ বঞ্চিত বিদ্যালয়সমূহ প্ৰাদেশিকৰণ হ'ব বা প্ৰাদেশিকৰণ কৰিব। কিন্তু তাতে আকৌ কিছুমানে জানিব যোৱাত চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে কিছুমান বিদ্যালয়ৰ মাটিৰ সমস্যা আৰু বিদ্যালয়ৰ বাকী ৰেকৰ্ডবোৰ নথকাৰ কাৰণে প্ৰাদেশিকৰণত ল'ব পৰা নাই, প্ৰাদেশিকৰণৰ পৰা বঞ্চিত কৰি ৰাখিছে। এইবোৰ দেখি বহুতো হতাশ হৈছে, মন দুৰ্বল হৈছে। আপোনালোকে আৰু অধিক মনোবলেৰে কাম কৰি যাওক, নিশ্চয় আপোনালোকৰো হ'ব। যিসকলৰ ইতিমধ্যে প্ৰাদেশিকৰণ হৈছে আপোনালোকেও বাদ পৰা সকলৰ লগত থাকিব। আপোনালোকক দেখিলে তেওঁলোকৰ মনোবলো দুগুণে বৃদ্ধি পাব। এই বিষয়বোৰৰ ওপৰত ভিত্তি কৰি সদৌ অসম শিক্ষক কৰ্মচাৰী সন্থাৰ সভাপতি হৰমোহন বৰা ডাঙৰীয়াই কিছু গুৰুত্বপূৰ্ণ কথা কৈছে, আপোনালোকে শুনি লওক। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে লগতে 2013 চন আৰু 2021 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত সকলো পৰ্যায়ৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক আজি 26 জানুৱাৰীৰ গণৰাজ্য দিৱসৰ শুভেচ্ছা যাচিলোঁ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আমি আজি এটা খুব ভাল খবৰ পাইছোঁ। এই খবৰটো হ'ল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ ভাষণ প্ৰসংগত আমাৰ অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানখিনি প্ৰাদেশিকৰণ কৰাৰ, অৰ্থাৎ নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে প্ৰাদেশিকৰণৰ কাৰণে তেখেতে এটা ঘোষণা কৰিছে, ৰাইজক অৱগত কৰিছে। ইতিমধ্যে আপোনালোকে গম পায় যে 6 চনৰ আগত প্ৰতিষ্ঠিত, কিন্তু আমাৰ বিভাগীয় অনুমতি আৰু স্বীকৃতি নথকাৰ কাৰণে আমি বাদ পৰিছিলোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক 2022 চনৰ 20 অক্টোবৰত এইখিনি কথাকে প্ৰতিয়ন নিবলৈ আমি যৎপৰোনাস্তি চেষ্টা কৰিছিলোঁ আৰু সেই সূত্ৰেই তেখেতে আজি 2 বছৰৰ পিছত হ'লেও আমাৰ এই অপ্ৰাদেশিকৃত শিক্ষকসকলৰ দুখৰ কথা বুজি পাই তেখেতে প্ৰাদেশিকৰণৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো আৰম্ভ কৰাৰ কাৰণে ইতিমধ্যে বিধানসভাৰ কেবিনেটৰ কেবিনেট ছাব কমিটি এখন বনাই দিছে আৰু এই ছাব কমিটিৰ প্ৰতিবেদন অনুসৰি আইন এমেণ্ডমেণ্ট হ'ব। এতিয়া কথাটো হ'ল আমাৰ যিহেতু এই সংস্থাটো নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে আৰু ইয়াতে 2013 চন আৰু 2021 চনৰ ঠিক একেদৰেই নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে যিমানবিলাক বঞ্চিত শিক্ষক আৰু কৰ্মচাৰী আছে, আমি সকলোৱে মিলি আমি এই প্ৰাদেশিকৰণৰ বা ন্যায্যপ্ৰাপ্তিৰ সংগ্ৰামখন আমি চলাই গৈছোঁ বা চলাই আছোঁ। এতিয়া চৰকাৰে সিদ্ধান্ত এটা লৈছে, তাৰ লগত এটা কথা পৰিষ্কাৰ হোৱা নাই যে বঞ্চিত শিক্ষকসকলক চৰকাৰে কেনেধৰণে তেওঁলোকক আওতাত আনিব বা তেওঁলোকৰ পদসমূহ যিসকল শিক্ষক জেনুইনলি তেওঁলোকে প্ৰাদেশিকৰণ পাব লাগে এই শিক্ষকসকলক আওতালৈ আনিব নে নাই, এনেধৰণৰ বহু প্ৰশ্ন আমাৰ মাজত উদয় হৈছে আৰু এই কথাষাৰৰ স্পষ্ট উত্তৰ আজিৰ তাৰিখত ময়ো আপোনালোকক দিব পৰা নাই। তথাপিতো আমি এটা কথাই আশা কৰিছোঁ, ইতিমধ্যে আমি বিভাগীয়ভাৱে আমি এখন কম্বাইন চিটিং এখনৰ কাৰণে, অৰ্থাৎ কেবিনেট উপসমিতি আৰু আমাৰ সংস্থাৰ মাজত এখন যৌথ সভা আহ্বানৰ কাৰণে ইতিমধ্যে চৰকাৰৰ ওচৰত আমি প্ৰস্তাৱ দিছোঁ আৰু নিশ্চয় এই সভাখনত আমাৰ বঞ্চিত 13 চন বা 21 চন বা 2001 চন এই সকলো পৰ্যায়ৰ শিক্ষক কৰ্মচাৰীৰ যিবিলাক সমস্যা, এই সমস্যাবিলাক আমি উপস্থাপন কৰিবলৈ পাম আৰু নিশ্চয় সেই সভাতে এটা সিদ্ধান্ত হ'ব, যিহেতু এই কেবিনেট কমিটিখনে দিয়া প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰিহে আইন সংশোধন হ'ব আৰু এই প্ৰতিবেদন কমিটিখনে যিখন কেবিনেটৰ যিখন প্ৰতিবেদন কমিটি বা ছাব কমিটি, এই ছাব কমিটিয়ে যিখন প্ৰতিবেদন প্ৰস্তুত কৰিব এইখন আমাৰ সমস্যাবিলাকৰ ওপৰত ভিত্তি কৰি তেওঁলোকে এখন প্ৰতিবেদন প্ৰস্তুত কৰিব। গতিকে এই ক্ষেত্ৰত মই আপোনালোকক আমি সকলোৱে সচেতন হৈ থাকিব লাগিব। এনেকুৱা হ'ব নালাগে যে আমাৰ স্কুলখিনি প্ৰাদেশিকৰণ হ'ব আৰু আমি ড্ৰপ শিক্ষকসকলৰ লগত আজিৰ তাৰিখত থিয় নহওঁ। এই কথাটো যাতে কোনো কাৰণতে কোনো শিক্ষকে নকয়। আমি প্ৰথমৰ পৰাই কৈছোঁ যে আমি যিমানবিলাক কাৰ্যসূচী লৈছোঁ
আন্দোলন, প্ৰত্যাহ্বান, ধৰ্ণা, অনশন বা অন্যান্য যিমানবিলাকে মানে আৰ্থিক বৰঙণিৰ ফালৰ পৰাও সকলো পৰ্যায়ৰ শিক্ষক কৰ্মচাৰী আৰু শিক্ষানুষ্ঠানৰ অৰিহণা বা বৰঙণি বা সহযোগৰ কাৰণে কিন্তু আজিৰ তাৰিখত এনেকুৱা এটা ফল আমি আংশিকভাৱে ল'ব পাৰিছোঁ। গতিকে মই ভাবোঁ একতাই পৰম বল। কোনো শিক্ষকে নাভাবিবই যে আমাৰ শিক্ষানুষ্ঠানখিনি হ'ল বা হ'ব আৰু আমি আন্দোলন নকৰোঁ বা এই ড্ৰপ শিক্ষকসকলৰ ওচৰত আমি থিয় নিদিওঁ, এইটো কোনো কাৰণতে নহ'ব। আমাৰ মাজত কোনোবাই ড্ৰপ সন্থা খুলি আন্দোলন কৰিছে, প্ৰতিবাদ কৰিছে, ধৰ্ণা কৰিছে, এইটো আমাৰ বিচাৰ্যৰ বিষয় নহয়। যিহেতু প্ৰায় 80% বা 90% শিক্ষক কৰ্মচাৰী আমাৰ এই অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ লগত জড়িত হৈ আছে। গতিকে আমি আগন্তুক যিখন আমাৰ যৌথ সভা হ'ব কেবিনেট উপসমিতি আৰু আমাৰ সংস্থাৰ লগত, এই সভাত আমি আপোনালোকৰ বা আমাৰ সকলোৰে এই গোটেই বিষয়বস্তুখিনি আমি উপস্থাপন কৰি এটা সুস্থিৰ আৰু আশু সমাধানৰ সূত্ৰ এটা উলিয়াবলৈ আমি